মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ আৰু আজি আন এটি ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকৰ এটি গুৰুত্বপূৰ্ণ পাঠ হৈছে গৌৰৱ। গৌৰৱ কেনেকৈ উপজে, কোনবিলাক গৌৰৱ স্থায়ী, এনে বহু কথা পাঠটোত উল্লেখ কৰা হৈছে। লগতে বিশ্বৰ বিভিন্ন বিখ্যাত ব্যক্তিৰ চমু পৰিচয়ো ইয়াৰ অন্তৰ্ভুক্ত হৈছে। পাঠটো তোমালোকে ভালদৰে পঢ়িবা। আজি মই তোমালোকক পাঠভিত্তিক প্ৰশ্নৰ লগতে ওপৰঞ্চি দুটামান প্ৰশ্নৰ উত্তৰ কৰি দিছোঁ। আশা ৰাখিছোঁ তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটো হৈছে গৌৰৱ নামৰ পাঠটিৰ লেখক কোন? উত্তৰ কালিৰাম মেধি। ২ নম্বৰতে হ'ব কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা। উত্তৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব। ৩ নম্বৰ প্ৰশ্ন হ'ল কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম লিখা। উত্তৰ প্ৰহ্লাদ চৰিত। ৪ নম্বৰ প্ৰশ্নটো ডিভাইন কমেডি কাৰ ৰচনা? উত্তৰ ইটালীৰ কবি দান্তেৰ ৰচনা। ৫ নম্বৰ প্ৰশ্ন নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল? উত্তৰ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল। ৬ নম্বৰ প্ৰশ্ন মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে? উত্তৰটো লিখিবা উত্তৰ ভাৰতৰ বিখ্যাত বৈষ্ণৱ কবি বিদ্যাপতিক লৈ। ৭ নম্বৰ প্ৰশ্ন বঙালী আৰু অসমীয়াই কাক লৈ টনাটনি কৰিছিল? উত্তৰ অনন্ত কণ্ডলী আৰু ডাকক লৈ বঙালী আৰু অসমীয়াই টনাটনি কৰিছিল। ৮ নম্বৰ প্ৰশ্নটো চোৱা জাপানীবিলাকে নিজৰ দেহৰ গড় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে? উত্তৰ ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছিল। ৯ নম্বৰ প্ৰশ্ন প্ৰথম আহোম স্বৰ্গদেউজনৰ নাম কি আছিল? উত্তৰ চুকাফা। ১০ নম্বৰ প্ৰশ্ন গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ কি আছিল? উত্তৰ লিখিবা গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ আছিল সুন্দৰী হেলেন। ১১ নম্বৰ ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি? উত্তৰ ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম হ'ল এডিন। ইয়াৰ পিছতে ১২ নম্বৰ প্ৰশ্ন লিয়েণ্ডাৰে কাক পাবলৈ হেলিস্পট সাগৰ সাঁতুৰি পাৰ হৈছিল? উত্তৰ তেওঁৰ প্ৰেয়সী শিৰোক পাবলৈ। ১৩ নম্বৰ প্ৰশ্নটো চোৱা বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে? উত্তৰটো হ'ব বিশ্বামিত্ৰৰ দুখৰ কাৰণ আছিল তেওঁৰ দৰিদ্ৰতা। ১৪ নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধবোধনৰ নাম মানুহে কিয় জানে? উত্তৰটো হ'ব শুদ্ধবোধন বৌদ্ধ ধৰ্মৰ প্ৰচাৰক গৌতম বুদ্ধৰ পিতৃ আছিল বাবে সকলো মানুহে জানে। ১৫ নম্বৰ প্ৰশ্নটো হ'ব সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজে? উত্তৰটো তোমালোকে লিখিব লাগিব সমাজৰ এক শ্ৰেণীৰ লোকে ধনী ব্যক্তি বা উচ্চ বংশৰ লোকক যথেষ্ট মান সন্মান কৰে। সৌভাগ্যৰ বাবে মানুহে উচ্চ বংশ ধন সম্পত্তি আৰু মৰ্যাদা লাভ কৰে। ফলত কিছুমান লোকে সৌভাগ্যক লৈ গৌৰৱ কৰে। ১৬ নম্বৰ প্ৰশ্নটোৰ উত্তৰ প্ৰশ্নটো হ'ব ৰূপৰ বলত পোৱা মান ভক্তি স্থায়ী হয়নে? বুজাই লিখা। এইটো ২ বা ৩ নম্বৰৰ প্ৰশ্ন হয়। ইয়াত তোমালোকে ২ নম্বৰত আহিলে কিমানটো লিখিব লাগিব সেই অনুপাতে চোৱা। গতিকে উত্তৰটো হ'ব ৰূপৰ বলত পোৱা মান ভক্তি স্থায়ী নহয়। এইটো আমাৰ পোনপটীয়া প্ৰশ্ন। কিয়নো শৰীৰৰ পতনৰ লগে লগে স্বাস্থ্যৰ অৱনতি ঘটে, মন দুৰ্বল হয়, বল শক্তি কমি আহে আৰু এইদৰে ৰূপৰ পৰিৱৰ্তন হয়। ১৭ নম্বৰটো চোৱা দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে? উত্তৰটো হ'ব দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। কাৰণ বিজেতাই প্ৰথম দিন দেশ জয় কৰে,
দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। ইয়াৰ পিছতে 18 নম্বৰটো হ'ব ধনেই ধৰ্মমূল, ধন নহ'লে যায় জাতি কুল। কথাষাৰ বুজাই লিখা। এইটো কেতিয়াবা তোমালোকৰ ভাৱ সম্প্ৰসাৰণ কৰিবলৈও আহিব পাৰে। সেইকাৰণে মই উত্তৰটো তোমালোকক এনেদৰে লিখি দিছোঁ। উত্তৰ হ'ব উদ্ধৃত কথাফাকি আমাৰ সমাজ ব্যৱস্থাৰ লগত যথেষ্ট খাপ খোৱা। কথাফাকিৰ দ্বাৰা ধনৰ শক্তিৰ কথা বুজাবলৈ যত্ন কৰা হৈছে। আজিকালি ধন থকাজনে সমাজত মৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰে। ধন থকাজনৰ পুত্ৰই কুকৰ্ম কৰিলেও তেওঁলোকৰ মান হানি নহয়। ধনৰ শক্তিয়ে সকলোকে ধনৱন্তজনৰ ওচৰত বিনয়ী, শিষ্টাচাৰী, নম্ৰ কৰি ৰাখে। সমাজত এনে মানুহ নাই যি ধনীক ভয়, মান আৰু ভক্তি নকৰে। ধনৰ জৰিয়তে ডাঙৰ ডাঙৰ কামো অনায়াসে সমাধান কৰিব পাৰি। সেইবাবে ধনক আলাউদ্দিনৰ বন্তিৰ লগত তুলনা কৰা হৈছে। 19 নম্বৰ প্ৰশ্নটো চোৱা। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে বুজাই লিখা। উত্তৰটো হ'ব জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়। ই পূৰ্বপুৰুষসকলে প্ৰৱৰ্তন কৰা এক পৰম্পৰাহে। আমাৰ উপৰি পুৰুষসকলে কয় যে উচ্চ বংশত জন্মিলে মানুহে সমাজত মান সন্মান পায়। নিধিৰাম বৰুৱাৰ পুতেক গৰু চোৰ হ'লেও সি মালা ঠগি আগতে পাব, আনহাতে কালিৰাম দাস বিদ্যাভূষণ হ'লেও সামান্য ঘৰৰ সন্তান বুলি মালা ঠগি নাপায়। মহাভাৰতৰ কৰ্ণৰ অন্য পাণ্ডৱৰ দৰে আছিল যদিও জন্মৰ বাবে তেওঁ মানুহৰ পৰা বিদ্ৰোহ পাইছিল। এইখিনি মাত্ৰ উদাহৰণৰ জৰিয়তে তোমালোকক দেখুৱাইছে। 20 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰথমটো হ'ব ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে। উত্তৰটো লিখিব লাগিব। ব্যাখ্যা কথাষাৰ সাহিত্য সৌৰভৰ অন্তৰ্গত কালিৰাম মেধিৰ দ্বাৰা ৰচিত গৌৰৱ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাষাৰৰ জৰিয়তে লিখকে ৰূপৰ আচৰিত শক্তিৰ বিষয়ে বুজাব খুজিছে। ৰূপে চুম্বক শক্তিৰ দৰে এক আচৰিত কাম কৰে। ই জ্ঞানীক অজ্ঞানী কৰে, নিৰ্বলীক বলী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে। ৰাম ৰাৱণৰ যুদ্ধ, গ্ৰীক ঐক্যযানৰ যুদ্ধৰ মূল কাৰণ আছিল ৰূপ। শিৰুৰ লাৱণ্য শক্তিৰ বলত লিয়েণ্ডাৰে হেলিস্পোত সাগৰ সাঁতুৰি পাৰ হৈছিল। খটো আছিলে বিজেতাই মানুহক পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। উত্তৰটো লিখিবা। ব্যাখ্যা কথাষাৰ সাহিত্য সৌৰভৰ অন্তৰ্গত কালিৰাম মেধিৰ দ্বাৰা ৰচিত গৌৰৱ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাফাকিৰ দ্বাৰা লিখকে শাৰীৰিক বল বা শক্তিৰ পৰা উপজা গৌৰৱ যে ক্ষন্তেকীয়া তাকেই বুজাব খুজিছে। দেশ জয় কৰা বীৰসকলে কৌৰৱৰ পুত্ৰ বুলি ভাবে, কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। উদাহৰণস্বৰূপে দি দিছে জুলিয়াছ চিজাৰ, আলেকজেণ্ডাৰ, নেপোলিয়ন, আকবৰ আদি বীৰসকলে দেশ জয় কৰিছিল, কিন্তু তেওঁলোকে মানুহৰ মন জয় কৰিব পৰা নাছিল। ফলত কালৰ সোঁতত তেওঁলোকৰ সাম্ৰাজ্য ধ্বংস হয়। আনহাতে ভাৰ্জিল, শ্বেক্সপিয়েৰ, মাৰ্টিন লুথাৰ, কবিৰ, নানক আদি ব্যক্তিসকলে তেওঁলোকৰ প্ৰতিভাৰ জৰিয়তে মানুহৰ মন জয় কৰিছিল আৰু তেওঁলোকৰ সাম্ৰাজ্য আজিলৈকে অক্ষুণ্ণ আছে। এইখিনিয়ে আছিল তোমালোকৰ পাঠভিত্তিক আৰু কেইটামান উপৰঞ্চি প্ৰশ্নৰ উত্তৰ। আশা ৰাখিছোঁ তোমালোকে এই প্ৰশ্নৰ উত্তৰখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিবা আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছত নতুন এটা পাঠৰ ভিডিঅ' লৈ মই তোমালোকৰ মাজত পুনৰ উপস্থিত হ'ম। ধন্যবাদ।